হেল্ল' গাইছ, এইফালে পূৰা একদম কদ্দে জ্বালা এটা লৈছোঁ আৰু এইফালে দুখন পুৰি মাৰি লৈছোঁ। মোৰ কাৰণে নহয়, সকলোৰে কাৰণে মই দুখনেই লৈছোঁ, বেছি নাখাওঁ যিহেতু। আৰু এইফালে ডাঙৰকৈ ধুমাকৈ পিঁয়াজ কুটি লৈছোঁ। আৰু এয়া হৈছে ঘুগনি খাব লাগিব যিহেতু পুৰিৰ লগত আমাৰ ইয়াতে ঘুগনিটো মেইন। ঘুগনি নাখালে নহয়। আৰু পানী এগিলাচ ধুনীয়া কৰি লৈ লৈছোঁ। আৰু কেনেকুৱা লাগছি ফিজটো, ভাল লাগছি নে গাইছ? আৰু আমাৰ এইয়া টিকলিজনীক দেখছি নে গাইছ? তাই একদম কি খাবা ধৰছি, নাচি একদম আইচক্ৰীম খাবা ধৰছি। মাকৰ হাতেদি মাকে খুৱাই দিয়ে যে তাই নাচপিয়া ধৰছি, একদম খাৱাত ব্যস্ত হৈছে। বেলেগ বস্তু নাখায়, তাইক আইচক্ৰীম লাগে, ঠাণ্ডা বস্তু লাগে। আৰু এই সৰু দিনটো কাৰ হৈছিল এনেকুৱা, মনত পৰছিনে আপোনালোকৰ? আৰু তাই মোক কেনকে চাইছি চাওকচোন গাইছ, মোক একদম ৰাগত চাইছি মোৰ কাৰণে। এই সৰু কালৰ দিনটোক গেলি মোৰ বৰকৈ মনত পৰি গৈছে গাইছ। এনেকুৱা সৰু দিন আমাৰো আহিছিল আগদিন। এতিয়া তাইও এনেকৈ আস্তে ডাঙৰ হৈ যাব। তাই যাতে ভৱিষ্যতত ভাল হয়, আশীৰ্বাদ কৰিব।